Hello guys, welcome to back my YouTube channel Rubul vlog. Nodi boy jai, Jibon jai jai, jai zindagi boy boy. Ahok আজি মই ভিডিওটো আৰম্ভ কৰো। আজি মই আহিছো Dihing Valley Orchid Resort. এখন আছে আপোনাৰ জয়পুৰত আছে। নাহাৰকটীয়া সমষ্টিৰ জয়পুৰত অন্তৰ্গত। আপোনালোকে সকলোৱে আহিব, বহুত ভাল লাগে, সুন্দৰ এটা পৰিৱেশ হয়। আৰু আজি ইভিনিং টাইমত ওলাই আহিলো ইকো ৰিজৰ্টলৈ। আপোনালোকে দেখিছে বালি চাপৰি, এফালে কাষতে আছে এখন দিহিং, বহুত ধুনীয়া পৰিৱেশ। আৰু ৰিজৰ্টখন আপোনালোকে দেখাইছে, সেইখন ৰিজৰ্টখন। এতিয়া মই তলত আছোঁ আৰু সেয়ে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে, একো স্কিপ নকৰাকৈ। আৰু মজা ধুনীয়া লাগিছে আহি কিনে ইয়াত। আপোনালোকে এবাৰ আহি চাব, বহুত ধুনীয়া লাগিব আহিবলৈ। Dihing Valley Orchid Resort ধুনীয়া ঠাই, আহি বহুত ভাল লাগিছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে আহিব, বহুত মজা লাগিব ইয়াত আহিলে। আৰু আমি আহিছোঁ আজি ইভিনিং টাইমত ওলাই কিনে, বহুত ভাল লাগিছে। এটা সুন্দৰ পৰিৱেশ পাইছোঁ, বহুত চাৰিওফালে ঠাণ্ডা পৰিৱেশ, মজা লাগিব। এইটো চব কিমান ধুনীয়া এটা লোকেশ্যন দিছে। 4 স্কোৱাৰ মই এবাৰ দেখাই দিছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। দিহিং কাষৰীয়া ধুনীয়া ঠাই, ৰিজৰ্টখন বহুত ধুনীয়া জেগাত আছে। আপোনালোকে এবাৰ আহিব, বহুত ভাল লাগে ইয়াত আহি। এইফালে চাওক তলত, এইফালে দেখিছে এইফালে বালি তাত ঘৰ বনাই থৈ আছে। তাত আপোনালোকে সকলোৱে আহিলে মানে ধুনীয়াকৈ যাব পাৰিব। আৰু বালিটো যদি পিকনিক খাওঁ বুলি কয়, আপোনালোকে খাব পাৰিব, এনজয় কৰিব পাৰিব। মজা জেগা নামা। এয়া দিহিং ভেলী অৰ্কিড ৰিজৰ্টত জুলনি খেলি দিছোঁ অলপ। আপোনালোকে মই ইয়াত কটোৱা সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰক। ভিডিঅ'টো আগলৈকে একো স্কিপ নকৰাকৈ চাই থাকক। ইয়াত কিন্তু জুলনি খেলি মজা লাগিছে। ইয়াত উঠি বহুত বছৰৰ পিছত উঠিছোঁ। আহক আপোনালোকে এবাৰ উঠি চাওক আৰু অনুভৱ লৈ চাওক, বহুত মজা লাগিব। নদী বৈ যায়, জীৱন যাই যায়, এনেদৰেই জীৱনটো উপভোগ কৰি গৈ আছোঁ। আৰু প্ৰতিটো মুহূৰ্ততে জীৱনটো উপভোগ কৰিবলৈ শিকিছোঁ। চাই থাকক সুন্দৰ পল, সুন্দৰ অনুভৱ। এয়া ৰিজৰ্টৰ তলত গৈ আছোঁ। এখন দিহিং হয়, ধুনীয়াকৈ নামি এখন চক চালিয়া। এয়া বালি চাপৰি, চাৰিওফালে বহুত ধুনীয়া পৰিৱেশ। হাউখন দেখিছে, এখন হয় জয়পুৰ ব্ৰিজ। এইফালৰ পৰা আহিছোঁ আৰু আমি এতিয়া ঘৰকেইটালৈ যাওঁ। বালিত আছে, বহুত সুন্দৰ পৰিৱেশ। আপোনালোকে সকলোৱে আহিব। এখন ৰিজৰ্ট চক, কেনেকুৱা ধুনীয়া, মজা লাগিব। এয়া মই গৈ আছোঁ বালিৰ মাজলৈ। ইয়াত দিহিংখন আছে। এতিয়া দিহিঙৰ ওচৰলৈ যাওঁ, কেনেকুৱা লাগে চাওঁগৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো, মজা পৰিৱেশ। আহিলোঁ আৰু বৰ মানে কি বুলি ক'ম, ইভিনিং টাইমত অলপ ওলাই আহিলে মনটো ভাল লাগে। তো গতিকে ইভিনিং টাইমত আজি ওলাই আহিছোঁ। এই ঘৰকেইটা দেখিছে আপোনালোকে, এই ঘৰকেইটালৈ যাওঁ। পূৰা ধুনীয়াকৈ দেখাম আৰু আপোনালোকক। চাই থাকিব প্ৰথমৰ পৰা শেষলৈ। চক এয়া ঘৰ, ইয়াত ধুনীয়াকৈ পিকনিক খাবলৈ পাৰে চবেই। চালিয়া আহাকে এখন হ'ল দিহিং। এইকেইটা ব্ৰকেইটাৰ লগত আহিছোঁ আজি। 4টাই আহোঁ আমি য'তে গ'লো বিন্দাছকে। এয়া চাওক দিহিং, কি মজা। দিহিঙৰ কাষত ঠাণ্ডা ঠাণ্ডা বতাহ, চাৰিওফালে একদম পূৰা ভাল লাগিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই দিয়ক। দিহিং ইক' ৰিজৰ্ট হয়। ইয়াত আহিব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ক'বলৈ আহিলে একচুৱেলি ফুৰিবলৈ মজা আছে। এইফালে চাব পাৰে আপোনালোকে বালিৰ এইকেইটা ঘৰ, ইয়াত বহি কিনে ধুনীয়াকৈ খাব পাৰে, এনজয় কৰিব পাৰে, মজা লাগিব। চাৰিওফালে কেৱল প্ৰাকৃতিক পৰিৱেশ। আৰু এইফালে দেখিছে, এইফালে বালিৰ মাছ, চাৰিও সেইখন দেখিছে আপোনালোকে, ব্ৰিজ এখন আছে। সেইখন জয়পুৰ দলং বুলি কয় তাতে। আৰু এইফালে আছে আপোনালোকৰ দিহিংখন, বহুত ভাল লাগিব, এটা মনোমোহা দৃশ্য।
আৰু আজি আহি সঁচাই বহুত ভাল লাগিছে আপোনালোকে এবাৰ আহিব দিহিং ইক' ৰিজৰ্টলৈ জয়পুৰতে আছে এখন নাহৰকটীয়া সমষ্টিৰ জয়পুৰ আহিব চবেই সকলোৱে এইফালে দেখিছে এইখন ৰিজৰ্টখন তাত আমি তাৰ পৰা আহিছোঁ এতিয়া ধুনীয়া গান বজিছে তাত আৰু কফি চফি খালোঁ তাত খাই মেলিহে বোলো বালিৰ চাপৰিলৈ এবাৰ গৈ আহোঁ তো আহি দিলোঁ আপোনালোকে ইমানলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ শেষত এটা কথা ক'ম জীৱন জীয়াই যাম সদায় হাঁহি যাম আজিলৈ আহিছোঁ বাই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ যাতে একেবাৰে পাহৰি নাযায় আপোনালোকৰ এটা লাইকে মোক নতুনকৈ ভিডিঅ' বনাত অনুপ্ৰাণিত কৰিব তাৰ বাবে অশেষ ধন্যবাদ আজিলৈ বাই